আমাৰ আজি ৰাতি ভাত সাজ দেখিছেনে এনেকৈ খাবলৈ ল'লোঁ। এয়া কেঁচা বুট কেইটামান লৈছোঁ, অকণমান চাটনি, অকণমান পিটিকা আৰু এয়া বুটৰ ভাজি আৰু দেখিছেনে মই ইয়াত বুট বনাই আছোঁ আৰু বুট আৰু আলু ভাজিছোঁ আৰু জলকীয়া চলকীয়া পূৰা ধুনীয়াকৈ পিঁয়াজ চিয়াজ সৰহকৈ দিয়া পূৰা ধুনীয়াকৈ বনাইছোঁ। আৰু আপোনালোকে কোনে কোনে ভাল পায় বুটৰ ভাজি জনাবচোন, কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ'বোৰ ক'ৰবাত চাই আপোনালোকে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ কিন্তু নাপাহৰিব দেই। এয়া দালি বনাই আছোঁ আৰু কেনেকুৱা পায় মোৰ ভিডিঅ'বোৰ চাই পেলাই ক'বচোন, আৰু আপোনালোকৰ লগতে যাতে আগবাঢ়ি যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু দেখিছেনে অকণমান পিটিকা বনাবলৈ লৈছোঁ, আলু পুৰি লৈছোঁ আৰু মাছ, পুঠি মাছ টেমাতে অকণমান গৰম কৰি লৈছোঁ। এনেদৰে এয়া দেখিছেনে আমাৰ ভাতৰ কাঁহীখন ৰেডি আৰু ভাত খাবলৈ লৈছোঁ এয়া ৰাতি। আৰু মইতো গোটেইকেইটা বস্তু একেলগে লৈ লৈছোঁ দেখিছেনে, বেলেগ বেলেগ কৰি থকা নাই আৰু তেনেকৈ ভাতটো এয়া খাবলৈ লৈছোঁ। এয়া দেখিছেনে গোটেই পিটিকা চিটিকা গোটেই চব মই কিনাৰতে লৈছোঁ, কেঁচা বুটো লৈ লৈছোঁ কেইটামান। কেঁচা বুট ভাতৰ লগত খাই বহুত ভাল পাওঁ আকৌ দেই। আৰু আজিলৈ আহিছোঁ বাৰু, প্ৰায় শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।